নমস্কাৰ বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোৱা ইংৰাজী 8/3/2023 তাৰিখে মোৰ লগত যি এক অবাঞ্ছিত অকল্পনীয় ঘটনা ঘটি গ'ল, সেয়া হয়তো কোনোদিনেই মই পাহৰিব নোৱাৰিম। ভবা নাছিলোঁ কেতিয়াও আকৌ পুনৰ আপোনালোকৰ মাজত এইদৰে সুশৰীৰে ঘূৰি আহিব পাৰিম বুলি। কিন্তু আপোনালোকৰ অশেষ চেষ্টা আৰু কষ্টৰ বিনিময়ত মই হয়তো আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিলোঁ। আপোনালোকৰ আশীৰ্বাদেই মোৰ কাৰণে আয়ুস ৰেখা হৈ পৰিছিল। এতিয়া মই বৰ্তমান সুস্থ বুলিয়েই ক'ব পাৰোঁ। আৰু মোৰ লগত হৈ যোৱা কিছুমান ঘটনাৰে বা মোৰ যি চিকিৎসাৰ কিছুমান তথ্য আছিল, সেয়াই এটি ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ভাবিলোঁ মোৰ চেনেলটোৰ যোগেদি আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তাৰ বাহিৰেতো মোৰ জনাবলগীয়া আৰু একোৱেই নাইকিয়া। কৃতজ্ঞতা বাহিৰে কি জনাম। আপোনালোকৰ আশীৰ্বাদ যেন সদায় মোৰ মূৰত থাকে, তাৰেই আশা কৰি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'লোঁ। ধন্যবাদ। আৰু মোৰ এই নতুনকৈ খোলা চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।